নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজত লৈ আহিছো গভৰ্ণমেণ্ট স্কুলৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ 5 নম্বৰ অধ্যায় দ্ৰব্যৰ পৃথকীকৰণ। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টো চাই আছা তোমালোকে শেষলৈকে চাই যাবা। লগতে প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহীত লিখাৰ ব্যৱস্থা কৰি ল'বা। এতিয়া আমি আহিছো অনুশীলনীৰ মাজলৈ চাবা বাৰু। 1 নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে যে মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্ৰয়োজন, দুটা উদাহৰণ দিয়া। চাবা মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা প্ৰয়োজন কিয়নো 1 নম্বৰ দুটা বেলেগ বেলেগ কিন্তু ব্যৱহাৰৰ উপযোগী উপাদানৰ পৃথকীকৰণ কৰিব পাৰি। 2 নম্বৰ অশুদ্ধি বা ক্ষতিকাৰক উপাদান আঁতৰাবলৈ। লগতে আমাক কি ক'ব দিছে, ইয়াৰে দুটা উদাহৰণ দিব দিছে। দুটা উদাহৰণ হ'ল চাউলৰ পৰা শিলগুটি পৃথকীকৰণ, মাখন পৃথক কৰিবলৈ গাখীৰ মথন। এইকেইটা হৈছে উদাহৰণ। ইয়াৰ পিছত আহিছো চোৱা 2 নম্বৰ কুৱেশ্যন, জৰা প্ৰক্ৰিয়া কি? এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হয়? চাবা এটা মিশ্ৰণৰ পৰা উপাদানবোৰ পৃথক কৰা প্ৰক্ৰিয়াটোক জৰা প্ৰক্ৰিয়া বোলে। এই প্ৰক্ৰিয়াটো মিশ্ৰণত থকা গধুৰ আৰু পাতল উপাদানসমূহ বতাহ বা বায়ুৰ সোঁত বলাই পৃথক কৰিবলৈ জৰা প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয়। এইটো লিখি ল'বা। হ'ব। ইয়াৰ পিছত আহিছো 3 নম্বৰ চোৱা, দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা? এইটো হৈছে 3 নম্বৰ কুৱেশ্যন। চাবা এনসাৰটো দি দিছো। দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে হাতেৰে বাছি উলিয়াই পৃথক কৰিব পাৰি। হয়, হাতেৰে বাছি আমি কি কৰিব পাৰো? এইটো পৃথক কৰিব পাৰো। ইয়াৰ পিছত আছে তোমালোকৰ 4 নম্বৰ কুৱেশ্যন চোৱা, চালনীৰে চলা প্ৰক্ৰিয়া কি? ইয়াক কিহত প্ৰয়োগ কৰা হয়? 4 নম্বৰ কুৱেশ্যন চাই যাবা। চালনীৰে চলা প্ৰক্ৰিয়াত মিহি গুৰিবোৰ বিন্ধাৰে সৰকি পৰে আৰু ডাঙৰ আকাৰৰ অশুদ্ধিবোৰ চালনীত ৰৈ যায়। মিশ্ৰণত থকা উপাদানবিলাকৰ আকাৰ যদি বেলেগ বেলেগ হয় তেতিয়া উপাদানবিলাক পৃথক কৰিবলৈ চালনীৰে চলা প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয়। এইটো হ'ব তোমালোকৰ এনসাৰ। হ'ল। ইয়াৰ পিছত আছে 5 নম্বৰ কুৱেশ্যন যে বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা? এইটো হৈছে 5 নম্বৰ কুৱেশ্যন। চাবা বালি আৰু পানীৰ মিশ্ৰণত বালিৰ কণাবিলাক অধিক গধুৰ হোৱাৰ বাবে ই তলিত গোট খায় আৰু ওপৰৰ পানীখিনি আশ্ৰাৱণ প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি। এইটো হ'ব 5 নম্বৰটোৰ এনসাৰ। হ'ব। ইয়াৰ পিছত আহিছো চোৱা 6 নম্বৰ কুৱেশ্যন যে আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ নে? যদি সম্ভৱ তেনেহ'লে কেনেকৈ পৃথক কৰিবা? চাবা আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ। এয়া চালনীৰে চলা প্ৰক্ৰিয়াৰে পৃথক কৰিব লাগিব। চালনীৰে চালিলে চেনিখিনি ওপৰত থাকি যাব আৰু আটাৰ গুড়ি তললৈ পৰি যাব। এইটো হ'ব 6 নম্বৰটোৰ এনসাৰ। হ'ব। ইয়াৰ পিছত আহিছো 7 নম্বৰ চোৱা, বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা? এইটো হৈছে 7 নম্বৰ কুৱেশ্যন। চোৱা পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী পাব পাৰো। বোকাময় পানী পৰিশ্ৰাৱণ যতনেৰে পাৰ হৈ পৰিষ্কাৰ হয় আৰু বোকাখিনি চেতনৰ ওপৰত থাকি যায়। এনেদৰে আমি কি কৰিব পাৰো? বোকাময় পানীৰ পৰা পৰিষ্কাৰ পানী পাব পাৰো। এইটো হৈছে 7 নম্বৰটোৰ এনসাৰ। ইয়াৰ পাছত আহিছো চোৱা 8 নম্বৰ কুৱেশ্যন কি দিয়া আছে যে খালী ঠাই পূৰ কৰা। ইয়াত কি আছে ক খ গ ঘ। তোমালোকে বাৰু কুৱেশ্যন কেইটা পঢ়ি লোৱা। ক খ গ ঘ এইকেইটা দিয়া আছে তোমালোকক খালী ঠাই। হয়, ইয়াত মই এনসাৰ কেইটা বাৰু দি দিছো। চাবা 18 কটো কি হ'ব?
ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক কি বুলি কোৱা হয় মৰণা মৰা গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায় গাখীৰৰ পৰা খৰ পৃথক কৰা প্ৰক্ৰিয়াটো কি হ'ব আমাৰ পৰিস্ৰাৱন লগতে ৩ নম্বৰ সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ প্ৰক্ৰিয়াটো কি হ'ব আমাৰ বাষ্পীভৱন আৰু লাষ্ট নম্বৰ দিয়া আছে যে লাষ্ট নম্বৰটো কি হ'ব আমাৰ ঘ নম্বৰটো হ'ব তোমালোকৰ আস্ৰাৱন প্ৰক্ৰিয়া হ'ল এইকেইটা আছে ৮ নম্বৰৰ এবাৰ আহিছো ৯ নম্বৰ কুৱেশ্যন কি দিয়া আছে শুদ্ধ নে অশুদ্ধ আমাক বিচাৰ কৰিব দিছে হয় এইকেইটা দিয়া আছে ক খ গ ঘ হয় এই চাৰিটা কুৱেশ্যন দিয়া আছে ইয়াতো ক খ গ ঘ হয় ইয়াতো চাব পাৰে মই এনসাৰ কেইটা দি দিছো ৯ নম্বৰৰ কটো তোমালোকৰ কি হ'ব অশুদ্ধ খ নম্বৰটো হ'ব তোমালোকৰ অশুদ্ধ গ নম্বৰটো হ'ব অশুদ্ধ আৰু ঘ নম্বৰটো হ'ব তোমালোকৰ অশুদ্ধ গতিকে ৯ নম্বৰৰ সকলো কেইটা কি হয় অশুদ্ধ হয় হ'ল এবাৰ লাষ্ট কুৱেশ্যন আহিছে তোমালোকৰ চোৱা 10 নম্বৰ কুৱেশ্যন পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমু চৰবত প্ৰস্তুত কৰা হ'ল তোমালোকে এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাবলৈ বিচাৰিছা চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত কোনটো ক্ষেত্ৰত পানীত বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ হ'ব এইটো কুৱেশ্যন দিছে চাবা দেই 10 নম্বৰ কি দিছো মই ইয়াত চেনিখিনি দ্ৰৱীভূত কৰাৰ পাছতহে বৰফখিনি দিয়া উচিত কাৰণ পানীৰ দ্ৰৱীভূত ক্ষমতা উষ্ণতা কমাৰ লগে লগে কমি যায় আমি যদি চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত বৰফ যোগ কৰোঁ তেতিয়াহ'লে বহুত কম পৰিমাণে চেনি দ্ৰৱীভূত হ'ব এইটো হৈছে 10 নম্বৰটোৰ এনসাৰ এইটো লিখি ল'বা হ'ব গতিকে যিসকলে ভিডিঅ'টো চালা তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিবা হ'ব